অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম वेलकम टू माय यूट्यूब चैनल। तो आशा करूँ सकलो भाले आछे। तो এতিয়া বৰ্তমান জানো মই গৈ আছো চকলাঘাট মন্দিৰ। জানো উঠা উঠা চলো চলো স্পিড জানো আৰু আমাৰ লগত যাব জাগিৰটি এনেকৈ যাব আৰু কোনোবা তো চাইকেলেৰে অলপ ঘূৰিম ঘূৰিবকৈ আপোনালোকক দেখাম আৰু তাৰ পিছতে গৈ আছোঁ চকলাঘাট মন্দিৰভাগ। তো মন্দিৰভাগ কেনেকুৱা কি জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চলাই আহি আছোঁ এফালে জাগিৰটি ভৈনীয়েকক পিছত বহাই ল'বলগীয়া হৈছে। নিজৰে অৱস্থা নাই তাতে আকৌ ডাবল। তাৰপিছত এয়া আগত গৈ আছে আমাৰ সন্থাবিলাক। তো আজি বহুত দূৰ চাইকেল চলাইছোঁ। তো যদি ভালে থাকোঁ তো আৰু 2 মাহমানৰ পিছত মাজুলীলৈ চাইকেলেৰে যাত্ৰা এটা হ'ব। তো যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি থওক, কাৰণ আগৰ ভিডিঅ'বিলাক তেতিয়াহে আপোনালোকে পাই যাব। তো সেয়া আগত গৈ আছে জানুৱাত ভালকৈ দেখাই আছোঁ। আমি ওলাইছোঁ 7টা বজাতে। তো 7টা বজাৰ পৰা ওলাই এতিয়া টাইম হৈছে 11:30। তো এতিয়া 4:30তে ওলাইছে। তো মই আহিছিলোঁ বেলেগ এজালিকালে। তো জানুৱে মোক লৈ আহিলে। তো মোৰ চাইকেলো নাই সেইটো কাৰণে তাক কিন্তু লেডিজখনেই ধুনীয়া লাগিছে। অঁ তো সেয়া আহি পাই গ'লোহি চমুৱা গাঁও চাৰিআলি। প্ৰেংক কৰিম বুলি তো প্ৰেংক কৰা নহ'লেই যে চাইকেলেই চলাই থকা হ'ল। তো বৰ্তমান অৱস্থাত প্ৰেংক কৰিবলৈ ভয় লাগে, কাৰণ আপোনালোকে গম পায় নিশ্চয় কৰোণা মহামাৰীৰ সময়। তো মানুহৰ ওচৰত যোৱাটো ইমান এটা ভাল নহয়, গতিকে প্ৰেংক চেংক বাদ দিলোঁ। তো চাইকেলে চলাই আছোঁ আৰু জানো কিবা এটা কৈ দিয়া। ক'বলৈ একো নাই, চাইকেল চলাই আছোঁ, চলাই থাকিম। আপোনালোকেও ভিডিঅ' চাই থাকিব, ভিডিঅ' দি থাকিব। তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। তো চাই থাকিব। এইফালে বেকগ্ৰাউণ্ডত গাড়ী এখন আহি আছে। চাইকেল চলাই আহিলোৱে। তো প্ৰেংক এটাও কৈ দিওঁ, মানে ধৰি লওক আপোনাৰ ওচৰলৈ নাযাওঁ। তো আগত যোন মানুহ পাওঁ মানে ধৰক কিবা এটা সুধিম আৰু এনেই ধেমালিতে। তো চাই থাকক। খুৰা এজন আগেদি গৈ আছে, তেওঁকে কিবা এটা সুধোঁগৈ। তো পেডেল মাৰিতে আৰু মাৰি এয়া আহি পাই গ'লেহি খুৰা ওচৰ। অ' খুৰা, এফালে ক'ৰবাত বিয়া চিয়া আছে নেকি? খুৰা বিয়া চিয়া আছে নেকি? অঁ এই আমি ইউটিউবৰ পৰা আহিছিলোঁ বোলো, বিয়া এখন খাই যাওঁ। বিয়া নাই নেকি? অঁ তো এইফালে বোলে বিয়া চিয়া নাইকিয়া। তো আগে গৈ থাকোঁ, আৰু যদি কোনোবাই গম পায় বোলে বিয়া আছে তো খাই যাম। সময়ত পেট্ৰলৰ যিহে দাম হৈছে, তো সেইটো কাৰণে চাইকেল লৈ আহাই বেষ্ট। তো চাইকেলখন চলালে অলপ নিজৰ স্বাস্থ্যটো ভালে থাকে। মৰ্ণিং চাইকেল চলালে। তো বাদ দিয়ক, বাইক চাইক বাদ দিয়ক। যিমান মানুহ আছে চবেই বাইক বাদ দিয়ক, চাইকেল লৈ যাব। যিমানেই দূৰ নহওক, লাগিলে 1 ঘণ্টা 2 ঘণ্টা কি জানি 10 ঘণ্টাই লাগক, চাইকেল লৈ ঘূৰক। আপোনালোকৰ নিজৰ স্বাস্থ্যটো ভাল থাকিব। তো পেট্ৰলৰ দামটো মানে ঘৰত কিবা কিবি ভাল বস্তু খাব লাগিব। অঁ খাব লাগিব নহয়, আচলতে পাৰিব। ঘূৰি আহি পাই গ'লোহি সেইখন চকলাঘাট চাৰিআলি। তো এইটো চকলাঘাট নামঘৰ। এয়া এতিয়ালৈকে চাইকেল চলাই আছোঁ গাইছ। তো এটা লাইক কৰি দিব আৰু আপোনালোকৰ কাৰণে ইমান কষ্ট কৰিছোঁ। তো এইটো হৈছে চকলাঘাট ৰাস মন্দিৰ। তো এয়া গৈ থাকোঁ আৰু চকলাঘাট চাৰিআলি এখন ফাষ্টফুডত ৰৈছোঁহি। তো এয়া জানো তাৰ মোবাইল ভিডিঅ' কৰি আছোঁ, গম নাপাওঁ ন। এয়া এইখন ৰৈছোঁহি। তো কিবা খাই বোলে ইহঁতে। তো ভিতৰলৈ সোমাই গৈ আছোঁ। এইফালে ডিম আছে, চিংৰা আছে, বহুত আছে আৰু খাব। আৰু আপোনালোকে যি মন যায় তাকে খাব পাৰিব। ইয়াতে বহি কৰি খাব পাৰিব, নহ'বা ইয়াতো বহিব পাৰিব।
আৰু ইয়াত বিশেষকৈ বস্তু এটা লিখা আছে আপোনালোকে চাওক ধৰিব পাৰিছেনে বাকী হ'ল এক প্ৰকাৰৰ যাদু দেখিছে নহয় বাকী দিয়াৰ পিছত মানুহজন নাইকিয়া হৈ যায় গতিকে বাকী দি আমি আপোনালোকক হেৰুৱাব নিবিচাৰোঁ দেখিছে নহয় কেনেকুৱা কথা কৈছে একচুৱেলি মাৰা হৈ আছে কোৱা নহয় তো ইয়াত মাৰা হৈ আছে তো বাকী খাই যাতে আপোনালোক নপলায় আৰু তো এইখনেই হৈছে আমি য'ত খাম তো এইফালে এয়া বহি আছে আমাৰ ভণ্টি কি ধুনীয়া গান বজি আছে পালোহি সোণাইপাৰৰ দলং তো দলঙৰ কাষতে সেইটো আমাৰ চকলাঘাট মন্দিৰ তো আজি বহুত দূৰ চাইকেল চলাইছোঁ তো বলক মন্দিৰটোৰ ভিতৰৰ ফালে যাওঁ এইটো হৈছে সোণাইপাৰৰ গৌৰীনাথ মন্দিৰ তো সেই দলংখনৰ বেকগ্ৰাউণ্ডত আছে সোণাইখন তো ইয়াতে আহি অলপ টাইম ৰৈছোঁহি এয়া লাগি দি কিবা এটা কৈ দিয়া আমি আহোঁ ইয়াতে প্ৰায় প্ৰাৰ্থনা কৰিবৰ কাৰণে খুব ধুনীয়া এটা সুন্দৰ ধুনীয়া মানে একদম মন চন ভাল লাগি যোৱা অন্তৰ ভাল লাগি যোৱা অকণমান জেগা সকলোৱে ইয়াতে চাগে মোৰ নিচিনাকৈ এটা সুন্দৰ মন বিচাৰি পায় গতিকে আপোনালোকো আহিব খুব ধুনীয়া বনাইছে মন্দিৰভাগ আহিব সকলো তো মন্দিৰভাগ দেখাই আছোঁ তো এইফালে ভিতৰলৈ নাযাওঁ তো বাহিৰৰ পৰাই যিমান পাৰোঁ দেখাম আপোনালোকে চাই থাকক এয়া জানুৱাৰী ভিডিঅ' কৰাত লাগি আছে তো চবেই চাইকেল চলাই আহিছে যিহেতুকে ভাগৰ লাগিছে চবৰে তো মই দেখাই আছোঁ ভিডিঅ'টো ভিতৰভাগ দেখাব নোৱাৰিলোঁ আচলতে বাহিৰৰ পৰাই যিমান পাৰোঁ দেখালোঁ এই যাই লওঁ ভাই তো বাহিৰৰ পৰাই যিমান পাৰোঁ দেখালোঁ তো এইফালে পুখুৰীটো সেই মাজত হাঁহ ৰাখে নেকি বিশেষ নাজানো এইফালে সিহঁতে চেলফি উঠি আছে মাৰা চবৰে মন সেমেকি গৈছে চাইকেলটো ইমান দূৰ আহিছে দিয়া ফটো মাৰা জানো আগত গৈ আছে ঐ কিবা এটা কৈ দিয়াচোন কিবা এটা কি কি ভিডিঅ'টো খুন্দিয়ালোঁ কৃষ্ণ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ এই নকওঁ আৰু অলপ কৰিম নেকি কৰিম কৰিব বোলে তো কৈ আছোঁ চাই থাকক এতিয়া ইয়াৰ পৰা ওলাই দিওঁ তো বনাইছে চকলাঘাট মন্দিৰতে তো মন্দিৰটোৰ লগতে হয় গুহাটো ধুনীয়া পৰিৱেশ আৰু মন্দিৰ ভাগত তো গুহাটো হৈছে এইটো চাওক পাহাৰটোৰ ভিতৰলৈ সোমাই যাওঁ জানো ভয়ো লাগে ন সোমাই যাবলৈ তো যদি পাৰোঁ ভিতৰলৈ সোমাই পেলাই দেখাই আছোঁ তো চাই থাকক মন্দিৰত থকা কাকাক লগ পালোঁ তো কাকাজনক অকণ কিবা দুআষাৰ সুধিম কাকা অলপ কিবা এটা কৈ দিয়কচোন মন্দিৰভাগৰ বিষয়ে অলপ কিবা এটা কৈ দিয়ক মন্দিৰৰ বিষয়ে হয় দলঙৰ পৰিৱেশত আছে মন্দিৰ হয় আৰু ইয়াতে ৰাইড চলি আছে হয় বান্দৰ আছে আৰু গেট বনাই আছে মন্দিৰভাগ এনেই বনোৱা কিমান বছৰ হ'ল গম পায়নে আপুনি এই মন্দিৰ বনোৱা হয় 60-70 হ'ল তো এই মন্দিৰভাগ হৈছে 55 বছৰ পুৰণি মন্দিৰ তো এই আমাৰ খোৱা এজন আছে খোৱাজনী অলপ দুই এষাৰ কৈ দিব এই মন্দিৰভাগ হৈছে 55 বছৰ পুৰণি মন্দিৰ এতিয়া আহি বৰ্তমান এই অৱস্থা পাইছেহি এতিয়া বৰ্তমান
দেখিবলৈ সুন্দৰেই হৈ পৰিছে নদীৰ পাৰতে গছৰ আমাৰ তলতে খুব সুন্দৰ হৈ গছৰ পৰিছে। তলতে এই মন্দিৰভাগ আছে দলং মন্দিৰভাগ আছে। মোবাইলে ঢুকি পোৱা নাই হয় হ'লেও ভালকৈ যদি দেখুৱাই দিয়ে তেতিয়া বুজি পাব ইফালে ধুনীমঠ আমাৰ টিকাল ভৈৰৱ ধুনীমঠ মন্দিৰ আছে হয় আকৌ সেইফালে গণেশ মন্দিৰ আছে লগতে হয়। আকৌ ইফালে বিয়া ভৱন আছে। বিবাহ তো ভৱন আছে। এইবাৰ আপোনালোকে এই মন্দিৰভাগৰ পৰা ৰেং বেং যাবনে নাযায়? নাই এইবাৰ আমি কলৈকো নাযাওঁ কাৰণ আমাৰ এই মন্দিৰভাগলৈ বহুতো যাত্ৰী আহি থাকে হয় গতিকে আমি এইফালৰ পৰা যাব নোৱাৰোঁ হয় ঠিকে আছে ধন্যবাদ খুৰাহঁতক ধন্যবাদ দিছোঁ তো আৰু তো মন্দিৰভাগ সম্পূৰ্ণৰূপে আপোনালোকক দেখাই আছোঁ তো চাই থাকক দৰ্শন কৰিবলৈ বহুত দূৰৰ পৰা মানুহ আহে তো এতিয়া যিহেতুকে কৰোণা মহামাৰীৰ সময় তো সেইকাৰণে মানুহ অহা নাই তো যোন আজিলৈকে অহা নাই তো আহিব তো কি ধুনীয়া পৰিৱেশ চাওক এইফালে সোণাই নৈ কাষতে হৈছে এভাগ মন্দিৰ আৰু তাৰমানে বহুত ধুনীয়া পৰিৱেশ ইয়ালৈ আহিলে আপোনালোকৰ মনটো পবিত্ৰ হৈ যাব তো গুহাটো হৈছে সেইটো আৰু মেইন মন্দিৰভাগ হৈছে এইভাগ তো এয়া সোণাই সেইখন দলং তো আমি এইফালে যামগৈ আৰু তো ভাগৰ লাগিছে আহি ঘৰ পাই গ'লোহি তো যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব তো যোন মোৰ চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আকৌ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত